1999 চনত যেটো এলপি আৰু ইউপি চাকৰি দিয়া হৈছিলে এই চাকৰিটো মাজতে বহুতখিনি কন্ট্ৰভাৰ্সি হৈছিলে কিছুমানে কৈছে এটো ইলিগেল কিছুমানে লিগেল তেনেকা বহুতখিনি কেতিয়াবা ইয়াৰ গুটেকেটা প্ৰক্ৰিয়াটো ড্ৰপ কৰি দিয়া হৈছে তেনেকা চলি আছিল আৰু জুৱা চৰকাৰৰ দিনত ইয়াৰ ওপৰত ইনকুৱাৰি দিছিলে ইনকুৱাৰি ৰিপৰ্টটো নেগেটিভ আহিছিলে তেনেকা এটা প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আছিল ইয়াৰ পিছত আমাৰ চৰকাৰ আহাৰ পিছত আমি চালু যে এই প্ৰক্ৰিয়াটো কেনেকৈ হ'ব আৰু এই কথাটো লৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিলো আৰু তেখেতে আমাক গাইড কৰিলে যে তেখেতৰ গাইডেন্স লৈ প্লাই আজি আমি 99 ৰ যি সকল শিক্ষক ইয়াৰে যি 1009 এসআইউ পোৱা হৈছিল ইয়াৰ ম্যাক্সিমাম আজি মানে 591 আৰু এমাহমান আগত আমি প্ৰায় 302 আমি দিছিলো আৰু এতিয়ালৈকে প্ৰায় 977 এপইন্টমেন্ট দিয়া হ'ল আৰু কিছুমান 84 জন ইয়াত কিছুমান খেলিমেলি আছে পিছত এপইন্টমেন্ট পোৱা দুটা এসআইউ হোৱা হিখিনি আমি 84টা আমি এটো ড্ৰপ কৰিছো আৰু ইয়াৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব গতিকে মই কংগ্ৰেচুলেশ্যন জনাইছো 1999 চনৰ পৰা এই শিক্ষকসকলে কিছুমানে সিনচিয়াৰলি ডিউটি কৰি আছিল বহুতে কৰা নাই আৰু বিভিন্ন আন্দোলন তেখেতসকলে লৈছিল সময়ত কিন্তু এতিয়া আমি তেখেতসকলক ৰেগুলাৰ কৰাৰ কাৰণে আজি প্ৰক্ৰিয়াটো সমাপ্ত কৰিলো আৰু আশা ৰাখিছো তেখেতসকলে গৈ নিজৰ বিদ্যালয়ত ভালকৈ শিক্ষাদান কৰিব আৰু আমাৰ যিবিলাক বিদ্যালয়ত শিক্ষকৰ অভাৱত ভাল এটা পৰিৱেশ নাছিলে ভাল শিক্ষাদান কৰা হোৱা নাছিলে সেই বিদ্যালয়বিলাকে ভালকৈ শিক্ষাদান কৰিব পাৰিব 2015 চনত Btc সকল টেট শিক্ষকক নিযুক্তি দিয়া হৈছিল 6 মাহৰ বাবে এই সকলক ৰেগুলাৰ কৰা কিবা সেই সকলক ৰেগুলাৰ কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি বহুত স্পিডত আমি লৈছিলো আমাৰ চৰকাৰ আহাৰ লগে লগে কিন্তু যেতিয়া সিটেট সকলে কেছ কৰিলে হাইকোৰ্টত তেতিয়া হাইকোৰ্টে এটা স্থগিত কৰাৰ কাৰণে ৰায় দিলে সেই মতে আমি স্থগিত কৰিছো এতিয়া কেছটো প্ৰায় ডিসমিস হ'ল কিন্তু এনেকুৱা এটা আমাক গাইড কৰিলে যে স্পেশাল টেট পাটক আৰু তেতিয়াহে হেতু মানে কি আছে টেট শিক্ষকসকলক মানে চাকৰি দিব পাৰিব গতিকে আমি টেট পাতিবলৈ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আপিল কৰিছো আৰু সেই মতে এটা প্ৰক্ৰিয়া হৈ আছে মই আশা ৰাখিছো যে কম সময়ৰ ভিতৰত টেট পাতিব পাৰিব আৰু লগে লগে তেখেতসকলৰো আমি এপইন্টমেন্টটো দিব পাৰিম স্যাৰ হাগ্ৰামা মহিলাৰী প্ৰমোদ বড় এইটো নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে তেখেতে আহিছিলে পলিটিক্স কৰিবলৈ তো পলিটিক্স কৰি আছিল মই আহিছো ৰাইজৰ কাম কৰিবলৈ তো কোনোবা বিশ্বাস কৰক নকৰক যিকেদিন থাকিম ৰাইজৰ কাম কৰিম ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু শাসনত থাকি যেটো আমাৰ এটা ক্ষুদ্ৰ কাউন্সিল হয় তথাপিতো যিখিনি কাম কৰিব পাৰো কোনো কাম পেন্ডিং কৰি নাৰাখো ৰাইজৰ কাৰণে সিনচিয়াৰলি কৰিবলৈ চেষ্টা কৰিম